বিছনাত নুমুতিয়াকে ডাঙৰ হোৱা মানুহ এই পৃথিৱীত কোনো নাই সব মানুহে সৰুতে বিছনাত মুতিছিল বিছনাত মুতি কিনে ডাঙৰ হৈছিল কিন্তু আমি ডাঙৰ হোৱাৰ পিছত কিয় নুমুতো আমিতো বিছনাত মুতিব পাৰোঁ মানুহ ক'ব কি ডাঙৰ হৈছোঁ আমি জানা শুনি আছোঁ সেইকাৰণে নুমুতো আচলতে সেইটো কথা নহয় আৰু কথাটো কি জানানে আমি ডাঙৰ হ'লে কিয় নুমুতো সেইটো কথা জনাৰ পিছত আপোনালোকে ক'ব হয় দি সেই বিছনাত মুতিয়া সময়খিনিয়ে ভাল আছিল আমাৰ সেই বিছনাত মুতিয়া টাইমটো সেইখিনি সময়তে সেইখিনি টাইমত আমি যি কৰিছিলোঁ সেইটোৱে বেছি বস্তু ভাল আছিল মানে সময়বিলাক বস্তুবিলাক সেইখিনিয়ে ভাল আছিল কিন্তু এতিয়া ডাঙৰ হৈ আমি বিছনাতহে নুমুতো কিন্তু জীৱনটো অদাচাৰী হৈ গৈছে ডাঙৰ হৈ কিনে বিছনাত নুমুতিয়াতকৈও আৰু বেয়া হৈ গৈছে জীৱনটো গতিকে আমি সৰুতে বিছনাত কিয় নুমুতিছিলোঁ আৰু ডাঙৰ হ'লে আমি বিছনাত নুমুতি কিনে কি পস্তাইছোঁ আমি সেই একদম মূল্যৱান ভিডিঅ'টো আপোনালোকে জানিব জনাৰ পিছত আপোনালোকে হাই মোৰ কপাল আজিৰ পৰা সদায় বিছনাতে মুতিম সেনেকৈ ক'ব বিছনাত নুমুতো ডাঙৰ হোৱাৰ পিছত নুমুতে বাৰু যা নহওক গতিকে বঢ়িয়া ভিডিঅ' এইটো এটা একদম বিছনাত মুতিয়া আপা আপি চবেই বিছনাত মুতে গতিকে বিছনাত মুতি ডাঙৰ হোৱা এনেকুৱা সুন্দৰ ভিডিঅ'টো আপোনালোকে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যদি আপুনি বিছনাত মুতি পাইছে তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে নিশ্চয় শ্বেয়াৰ কৰিব চাব আমি সৰুতে বিছনাত কিয় মুতিছিলোঁ জানানে সৰুতে আমাৰ একো ভাৱ নাছিল চিন্তা নাছিল একো নাছিল সৰুতে আমি খাব লাগে হাগব লাগে মুতিব লাগে বাছ আমাৰ সেয়ে কথা তাত বাহিৰে মাথাটোত আমাক একো নাছিল সৰুতে খাব লাগে হাগব লাগে মুতিব লাগে গতিকে আমি বাহিৰা কথা চিন্তা কৰিব আমাৰ মাথাটোত একো তাৰমানে হেৰিয়ে নাছিল চিন্তা কৰাৰ কোনো প্ৰশ্নই নাই একো বাহিৰা কথা আমি চিন্তাই নকৰিছিলোঁ সেইকাৰণে আমি সৰুতে ভাবোঁ এই ঘূৰে ফুৰে এই অমুক কলত তলত গৈছোঁ ক'ৰবাত গৈছোঁ বা এই হেৰিত গৈছোঁ বাহিৰৰ বস্তুত গৈছোঁ ক'ৰবাত খেলা খেলছোঁ কিবা কৰিছোঁ মানে আমি সিগলা কথা ঘূৰে ফুৰাৰ কথা গিলে মুতি হাগাৰ কথা গিলে আমি ভাবি থাকোঁ সেই ভাবি থাকোঁ কাৰণে বিছনাতে টোপনি যাই থাকোঁতে ভাবোঁ এই কলত তলত মুতি দিছোঁ বা এই ক'ৰবাত মুতি দিছোঁ এই বাহিৰত ক'ৰবাত মুতি দিছোঁ এই ক'ৰবাত ফুৰিব গৈছোঁ যাই কেনে টান টানকৈ মুতিয়া লাগছি গাড়ীত যাই আছোঁ আমি মানে সপোনৰ জগত এখনত বাস কৰি থাকোঁ সৰু থাকোঁতে সেইকাৰণে আমি ডাইৰেক্ট চুচিটো ওলাই ডাইৰেক্ট সৰুতে মুতি দিওঁ মানে সৰুতে সোপানতে মুতি দিওঁ আৰু যেতিয়া আমাৰ চাপলে চাপলে ভিজি যাব চুচু ভিজি যাব তেতিয়া আমি ভাবোঁ এই এটাই মুতি দিলোঁ কিন্তু আমি বাহিৰত মুতে বুলি ভাবোঁ কিন্তু সেনেকুৱা সপোনবিলাক বৰ্তমান নেথোঁ কিয় নেথোঁ জানানে আচলতে আমি সেই এতিয়া আমি ডাঙৰ হোৱাৰ পিছত মুতিয়া হাগাৰ সেই বস্তুখিনিত সেই মাজত আমি বৰ্তমান নাই হাগা মুতিয়া বা ফুৰে সেইখিনিত নাই ডাঙৰ হোৱাৰ লগে লগে মানুহখিনি বহুত মানে মাথাটো বহুত ধৰণৰ চিন্তাই ভাৱনাই বহুত ধৰণৰ মাথাটো মানে কাম কৰিব লাগে ডাঙৰ হৈছোঁ কিবা কিবি বহুত বস্তু আৰু ঘৰৰ কথা টেনশ্যন আল বাল মানে কি বহুত বস্তু মাথাটো চিন্তা কৰিব লগা হয় গতিকে সেইবিলাক চিন্তাহে এতিয়া তাৰমানে মাথাটোত আহে আমি সেই সৰুতে যি আমাৰ সকল সেইখিনি জেগাতে আমি সেইখিনি বস্তুতে সীমাবদ্ধ হৈছিলোঁ যে মুতিয়া হাগা ফুৰে ঘূৰে আমি সেই বস্তুখিনিতে সীমাবদ্ধ হৈছিলোঁ কাৰণে সেইবিলাক সপোন দেখিছিলোঁ আজিকালি ডাঙৰ হৈ কিনে আমি সেই মুতিয়া হাগাৰ সপোন নেথোঁ যে আমিও যদি সৰুৰ নিচিনাকৈ মাথাটো যদি ৰাখিলোঁ হয় মুতিয়া হাগাৰ মাজতো যদি সীমাবদ্ধ ৰাখিলোঁ হয় তেতিয়াহ'লে আমি ইতিয়ানো বিছনাত মুতিলোঁ কিছুমান চাবি ধনী ঘৰৰ চলি বহুত ডাঙৰ হোৱাক লাগি মুতে কাৰণ সিহঁতে টেনশ্যন নাথাকে মাথাটোত একো নাথাকে সিহঁতে বহুত ডাঙৰ দেৰি দেনিক লাগি মুতি থাকে সিহঁতৰ পইচাৰ টেনশ্যন নাই একো নাই অকল ঘৰত খাব লাগে ঘূৰিব লাগে বিন্দাছ থাকিব লাগে মুতিব লাগে হাগব লাগে সেইখিনিয়ে তেওঁলোকৰ মাথাটোত থাকে সেইকাৰণে তেওঁলোকে বহুত ডাঙৰ হোৱাক লাগি মুতে 9, 10, 11 একদম মোটামুটি 8, 9 মানক লাগি তেওঁলোকে মুতিয়ে থাকে বিছনাত মুতিয়ে থাকে কিন্তু যিখিনি মধ্যবিত্তৰ পৰিয়াল সিহঁতে সোনকালে মুতিব পাৰে কাৰণ তেওঁলোকৰ মাথাটোত বিভিন্ন ধৰণৰ টেনশ্যন আহি যায় ডাঙৰ হোৱাৰ লগে লগে সৰুতে মুতিয়া হাগাৰ মাজত সীমাবদ্ধ নাত কি টেনশ্যন গিলে যেতিয়া মাথাত থ'ব তেতিয়া লাহে লাহে মুতিয়াটো বন্ধ হৈ যায় গতিকে ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাব যদি আপোনালোকে সৰুতে বহুত মুতিছিল বিছনাত কিমান দিনক লাগি মুতিছিল কমেণ্টত ধুনীয়াকৈ লিখি দিব আৰু যদি মোৰ চেনেলত কোনোবা নতুন হয় এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে প্ৰতিদিনে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ ওচৰতে ভাই বুলি আৰু চাইডত থকা ঘণ্টা বন্ধ দবাই দিব তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰোঁ ধন্যবাদ।